নমস্কাৰ বন্ধুসকল ভিডিঅ'টোত আমি কথা পাতিম এজন নেশ্যনেল লেভেলৰ জনপ্ৰিয় ইউটিউবাৰৰ ওপৰত যাৰ নাম হৈছে এলভিছ যাদৱ যি বিগ বছ অতিথিৰো উইনাৰ আছিল খবৰ অনুসৰি কোনো দুষ্কৃতিকাৰীয়ে হেনো এলভিছ যাদৱৰ ঘৰত লক্ষ্য কৰি প্ৰায় 25 ৰাউণ্ড গুলীচালনা কৰে এই সমগ্ৰ ঘটনাটো কেনেদৰে আৰম্ভ হ'ল বা কোনে সংগঠিত কৰিলে আৰু কেতিয়া সংগঠিত কৰিলে এই সকলো কথা এই ভিডিঅ'টোতে আপুনি গম পাব গতিকে ভিডিঅ'টো শেষলৈকে চাব তাৰ আগতে হেল্ল' মই উজ্জ্বল আৰু আপোনালোকে চাই আছে গাজা মানু যোৱা 17 আগষ্ট তাৰিখে প্ৰায় 4-5 মান বজাত গুৰুগ্ৰামৰ স্থিত এলভিছ যাদৱৰ ঘৰৰ সন্মুখত 3জন দুষ্কৃতিকাৰী আহে তাৰ ভিতৰত এজনে ইফালে সিফালে নজৰ ৰাখে আৰু দুজনে এলভিছ যাদৱৰ ঘৰত লক্ষ্য কৰি হকে নহকে ফায়াৰিং কৰে অতি কম সময়ৰ ভিতৰতে সেই দুষ্কৃতিকাৰী দুজনে প্ৰায় 25 ৰাউণ্ড গুলীচালনা কৰি সেই ঠাইৰ পৰা পলায়ন কৰে দুষ্কৃতিকাৰীসকলে কেনেধৰণে আক্ৰমণ কৰিছিল তাৰ এটা সৰু ক্লিপ আপোনালোকে চাই লওক अच्छा चला ही दोनों ना चेंज कर दो बाहर हो चुकी है 20-22 যিখিনি সময়ত সেই ঘটনাটো সংঘটিত হৈছিল সেই সময়ত অৱশ্যে এলভিছ যাদৱ তেখেতৰ ঘৰত নাছিল এই সময়ত তেখেতৰ ঘৰত উপস্থিত আছিল তেখেতৰ পৰিয়াল আৰু সহযোগীসকল খবৰ অনুসৰি এই ঘটনাত কোনো লোক আহত হোৱা নাই যদিও বৰ্তমান তেওঁলোক বহুত বেছি শংকাত ভুগিছে ঘটনাটো সংঘটিত হোৱাৰ কিছু সময় পিছতে সেই ঠাইত আৰক্ষী আহি উপস্থিত হয় আৰু চিচিটিভি ফুটেজৰ আধাৰত অনুসন্ধান আৰম্ভ কৰে এই ঘটনাটো সংঘটিত হোৱাৰ পিছত এজন গেংষ্টাৰে এই কামটো কৰোৱাইছো বুলি স্বীকাৰ কৰে তাৰ আগতে চাওক যে এলভিছ যাদৱৰ দেউতাকে মিডিয়াৰ আগত কি ক'লে कर रहा है जो बढ़िया कर रहा है जो भी है सारी टीमें आ चुकी है और पूरा परिवार यहाँ मौजूद था सर जिस समय ये सब घटना हुई है और एल्विश यहाँ है या बाहर है वो अपने काम से वो काम से गए हुए हैं कितने बजे के आसपास ये घटना हुई है कुछ अंदाजा हुआ आप क्या कर रहे थे उस समय सर सोए हुए थे तो अब पुलिस ने यहाँ पहुँच करके तहकीकात की है आपके घर में आकर सारा अच्छा काम कर रही है हमें लगता है कि पूरा ही कितनी फायरिंग की गई है सर कितनी गोली चली है अंदाजा सर कोई आपको अंदाजा 25-30 होगी मुझे नहीं पता ज्यादा सर कोई वार्निंग भी इससे पहले आपके परिवार को परेशान करने की कोशिश की कहीं किसी द्वारा एल्विश को कोई धमकी वगैरह आई हो ना कुछ अभी तक कुछ अच्छा सीसीटीवी फुटेज में कितने बदमाश कैद हुए हैं सर कितने युवक थे 3 दिख रहे हैं तीन मतलब 2 दिख रहे हैं एक उधर बाइक मतलब बाइक आई है जैसे 3 दिख रहे हैं लेकिन 2 ही गेट पे दिख रहे हैं সকলোতকৈ ডাঙৰ কথা এইটোৱে যে এই ঘটনাটো কৰিছো বুলি স্বীকাৰ কৰে হিমাংশু ভাও বোলা এটা গেঙে তেওঁলোকে এইটোও কয় যে জুৱা খেল প্ৰমোচন কৰাৰ বাবে এলভিছ যাদৱৰ ওপৰত তেওঁলোকে আক্ৰমণ চলাইছিল আৰু বেলেগ ইনফ্লুৱেঞ্চাৰ সকলকো ৱাৰ্নিং দি তেওঁলোকে কয় যে সেই সকলৰ ওপৰতো এনে ধৰণৰ আক্ৰমণ হ'ব পাৰে এই ঘটনাৰ পিছত বহুতে এলভিছ যাদৱৰ পক্ষত আছে যদিও বহুতে কিন্তু এনে ধৰণৰ জুৱা খেলৰ প্ৰমোচন কৰাৰ বিৰুদ্ধেও মাত মাতা দেখা গৈছে এইখিনিতে আপোনালোকক কৈ দিব বিচাৰিছো যে অসমৰ বহুকেইজন ইউটিউবাৰে বেক টু বেক এনেকুৱা ধৰণৰ জুৱা খেলৰ প্ৰমোচন কৰি আহি আছে য'ত জনপ্ৰিয় ইউটিউবাৰ পুলক নিখাছৰ হিতেই কাই পাখি ৰাজবংশী মনোজ ভাই এওঁলোকৰ নামো সাঙৰ খাই আছে সেই বিষয়ে ইয়াৰ আগতেও মই এটা ভিডিঅ' বনাই থৈছো আপোনালোকে যদি চাব বিচাৰিছে লিংকটো ডেছক্ৰিপশ্যন বক্সত থাকিব আপোনালোকে গৈ চাব পাৰে এই সমগ্ৰ ঘটনাটোৰ ওপৰত আপোনাৰ কি মতামত সেয়া কমেণ্ট কৰি নিশ্চয় জনাব অসমীয়া ইউটিউবাৰ ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰ আৰু সকলো ধৰণৰ ট্ৰেণ্ডিং আপডেটবোৰ পাই থাকিবৰ বাবে ছাবস্ক্ৰাইব কৰক এই চেনেলটো